হেল্ল' গাইছ, মোৰ অন্য এটা ব্লগলৈ আপোনালোকৰ সকলোকে স্বাগতম জনাইছোঁ। মই বৰ্তমান উপস্থিত আছোঁ মাথাউৰিৰ ওপৰত। মোৰ পিছফালে দেখিছে, এইটো হ'ল মাথাউৰি, আৰু এই মাথাউৰিৰ ওপৰত মানুহবিলাকে বসবাস কৰি আছে। ইয়াত বহুত মানুহ বসবাস কৰিছে, গোটেই মাথাউৰিটোতে মানুহে মানুহ। আৰু এইফালে হ'ল আমাৰ গাঁওখন, অৰ্থাৎ মোৰ ঘৰ। সেই গাঁওখনৰ সিফালে মোৰ ঘৰ, গতিকে এইখন আমাৰ তৰাবৰী গাঁও। আৰু এইফালে চাওক আপোনালোকে, এইখন ব্ৰহ্মপুত্ৰ নদী, আৰু সেই ঠাইতে লাগি আছে গৰা। এই নাওখন দেখিছেনে, লঞ্চখন? এই লঞ্চখনৰ কিনাৰতে আছে গৰা, আৰু লঞ্চখনৰ পৰা মাথাউৰিলৈ গৰা আপোনালোকে অনুমান কৰিব পাৰিছে, বেছি নাই, বেছি দূৰ নহয়। আৰু সেই নৈখনৰ কিনাৰৰ পৰা, গৰাৰ পৰা আমাৰ গাঁওখনলৈ চাওক, সেইখন গাঁও, সেই গাঁওখনলৈ বেছি দূৰ নাই, আৰু এই মাথাউৰিটোলৈ বেছি দূৰ নাই। এনেকৈ আমাৰ অঞ্চলত ডেইলি গৰাখহনীয়া হৈ থাকে, আৰু গৰাখহনীয়া হৈ থকাৰ ফলত আহি মাথাউৰিৰ কাষ পালেহি। আৰু হয়তো এনেদৰে গৰাখহনীয়া হৈ থাকিলে আমাৰ গাঁওখনলৈ কঢ়িয়াই আনিছে ভাবুকি। চাওক, এনেদৰে গৰাখহনীয়া যদি হৈ থাকে, এনি টাইম ৰেগুলাৰ চলি থাকে, তেতিয়াহ'লে আমাৰ গাঁওখনৰ আয়ুস ৰেখা এমাহৰ 2 মাহৰ সময় নহয়। চাওক, তেনেকৈ মাথাউৰিৰ ওপৰত যিদৰে মানুহবিলাক বসবাস কৰি আছে, হয়তো আমিও তেনেকৈ থাকিব লাগিব, মানুহবিলাক তেনেকৈ থাকিব লাগিব, দুৰ্বিষহ জীৱন যাপন কৰি থাকিব লাগিব। এই আমাৰ জীৱন। হয়তো আৰু কেইদিনমানৰ পিছত গৰাখহনীয়া যদি হৈয়ে থাকে, এনি টাইম প্ৰতি সময়ত যদি গৰাখহনীয়া চলিয়ে থাকে, আমি বেছিদিন ইয়াত থাকিব নোৱাৰিম। আমি সোনকালে ঘৰ দুৱাৰ ভাঙি বেলেগ ঠাইলৈ যাব লগা অৱস্থা হ'ব পাৰে। চাওক, গৰাখহনীয়াত যোৱাৰ ফলত সেইটো এটা সংহত শিশু উন্নয়ন সেৱা আঁচনি কেন্দ্ৰ। এইটো এটা চাওক, চাওক নদী কিনাৰৰ দৃশ্য।